এজনী আমাৰ আইচি এতিয়া মাস্কখন খুলি দিলে তাই চকুটো চোৱা আমি এতিয়া মেডিকেলৰ পৰা আহিলোঁ আহি পানি ওচৰতে মন্দিৰ আছে যে মন্দিৰত সোমাই আমি অকণমান সেৱা ভাগ কৰিলোঁ আইচি তোমাৰ আইচটো চাওঁ মা এইপিনে চোৱা মোবাইল কেমেৰা ফালে চোৱা কি হৈছে তোমাৰ আইচটো কৈ দিয়াচোন আইচটো চোৱা वेलकम टू माय यूट्यूब चैनल सकते मैं यूट्यूब से स्वागत जैसा सकते बिंदास আছে ভালে আছে আমার কিন্তু ভাল নহয় আসিল গা বিয়া অকণমান আহিছিলে ডক্টৰ ওচৰলৈ আহিছিলোঁ আহোঁতে ৰাধাকৃষ্ণ মন্দিৰত সোমাই অকণমান প্ৰে কৰি দিছোঁ তাৰ যাতে ভাল হৈ আছে চকু যে ইমান বেয়া হৈ আছে মানে মই নিজে দিনো আৰু কি হৈছে নাজানো ছোৱালী আপোনাক অকণমান প্ৰে কৰি দিয়ক তাৰ যাতে ভগৱানৰ সোনকালে ভাল হয় তাই খেলি আছে মই তাইক দেখাইছোঁ চাব আৰু দেই এজনী আমাৰ আইচি এতিয়া মাস্কখন খুলি দিলে তাই চকুটো চোৱা আমি এতিয়া মেডিকেলৰ পৰা আহিলোঁ আহি পানি ওচৰতে মন্দিৰ আছে যে মন্দিৰত সোমাই আমি অকণমান সেৱা ভাগ কৰিলোঁ আইচি তোমাৰ আইচটো চাওঁ মা এইপিনে চোৱা মোবাইল কেমেৰা ফালে চোৱা কি হৈছে তোমাৰ আইচটো কৈ দিয়াচোন এটা আইচ মানে দুইটা আইচ এইটো আইচ বন্ধ হৈ গৈছে এইটো আইচ মই অকণমান জুম কৰি দেখাইছোঁ চাওক কেনে সোমালা এইফালে আহা এয়া হ'ল ডিব্ৰুগড় ৰাধাকৃষ্ণ মন্দিৰৰ চৌপাশ পৰিৱেশ এখন ধুনীয়া গাৰ্ডেনিং আছে বহুত মনোমোহা পৰিৱেশটো বিশেষকৈ মেডিকেললৈ আহিলে মই এপাক ইয়াত সোমাই যাওঁ সোমালে মনটো ভাল লাগে যিহেতু মন্দিৰ পৰিৱেশ লগতে বাগান আৰু এখন সৰু সুৰা পাৰ্ক ধুনীয়া ফুলেৰে সজ্জিত বহুত ধুনীয়া ফুলবিলাক ফুলি আছে আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো এই পাৰ্কৰ পৰা সমাপ্ত কৰিছোঁ আইচিক আপোনালোকে অকণমান প্ৰে কৰক যাতে আইচি সোনকালে আৰোগ্য হয় চকুৱে যদি নেদেখিব এই বিশাল পৃথিৱীখনত থাকিনো কি সুখ লভিব পাৰি মানুহে নহয় জানো গতিকে চকু ভাল পোহৰ হওক আইচি তাকে কামনা কৰোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ এজনী আমাৰ আইচি কুইন চাওঁ বাতি এইপিনে চাওঁ আৰু ভিডিঅ' আজিৰ ভিডিঅ'টো ইয়াতে আমি সমাপ্ত কৰিছোঁ সেইটো বাই 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 বাই